নমস্কাৰ, এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এক ব্ৰেকিং নিউজ। আগন্তুক 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। তোমালোকৰ লগত আছো মই নাজিৰুল। নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। সলনি হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। লগতে নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক। সলনি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন কাকত। গণিত, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানত 50% 1 নম্বৰৰ প্ৰশ্ন আহিব এইবাৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত। সেৱাৰ পৰা প্ৰকাশ পাইছে এইবোৰ নিয়ম। সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। লগতে পৰীক্ষাৰ বহীৰ কিছু সাল সলনি কৰিছে সেৱাই। নতুনকৈ ডিজাইন কৰিছে সেৱাই 4টা ছাবজেক্টৰ বহী লগতে প্ৰশ্ন কাকত আৰু বহীৰ সাল সলনি কৰাৰ লগতে জাৰি কৰিছে নতুন নিয়ম। নমস্কাৰ, ইতিমধ্যে আপোনালোক এটা অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্চ ছাবজেক্ট 4টা ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সাল সলনি হৈছে। সাল সলনিখিনি হৈছে কি 50% অবজেক্টিভ কুৱেশ্যন আহিব আৰু 50% ডেছক্ৰিপটিভ কুৱেশ্যন আহিব। এতিয়া 50% অবজেক্টিভ কুৱেশ্যন কৰিবৰ কাৰণে সেৱাই এখন স্পেচিয়েলি ডিজাইন কৰিছে এখন বহী। এইখন বহী হ'ল 8 পেজৰ বহী। এই 8 পেজ বহীখনত এই কুৱেশ্যন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনচাৰখিনি কৰিবৰ কাৰণে স্পেচিয়েলি ডিজাইন কৰা হৈছে। এইটো চাওক, কুৱেশ্যন নম্বৰ 1ত 10টা কুৱেশ্যন কৰাৰ প্ৰভিজন আছে, কুৱেশ্যন নম্বৰ 2 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 3 10টাৰ কাৰণে আছে, কুৱেশ্যন নম্বৰ 4 10টাৰ কাৰণে আছে, আৰু কুৱেশ্যন 5 10টাৰ কাৰণে কুৱেশ্যনৰ আনচাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে। এতিয়া কথাটো হ'ল কি কোৰ্চ ছাবজেক্টৰ ক্ষেত্ৰত টোটেল মাৰ্কছ হ'ল 100ৰ 10 মাৰ্কছ হ'ল আয়ে, বাকী 90 মাৰ্কছ। 90 মাৰ্কছৰ ভিতৰত 50% মানে 45। গতিকে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈকে টোটেল 50টা কুৱেশ্যন কৰিব পৰা প্ৰভিজন থাকিলেও কুৱেশ্যন নম্বৰ 5টোত 5টা কৰিলে হ'ব, কাৰণ 45টাই হ'ব 50%। গতিকে এইখন অবজেক্টিভ টাইপ বহী, এইখন বহীত 45টা কুৱেশ্যনৰ আনচাৰ ষ্টুডেণ্টে কৰিব। আৰু ইয়াত দেখিছে, ইয়াত যিটো ষ্টুডেণ্টৰ ডিটেইলছ লিখিব পৰাৰ ব্যৱস্থাটো আছে। গতিকে এডমিট কাৰ্ড চাই ষ্টুডেণ্টে ইয়াত ডিটেইলছটো লিখিব। এই বহীখন ইণ্ডিভিজুৱেলৰে 8:45 হোৱাৰ লগে লগে ষ্টুডেণ্টক বিদায় দিব। যেতিয়া 9:45 হ'ব, 9:45 হোৱাৰ লগে লগে বেলেগ এখন বহী, যিখন বহী আমি সেৱাই ডিজাইন কৰিছে এইখন ডেছক্ৰিপটিভ আনচাৰ কৰিবৰ কাৰণে। এইখন হ'ল 16 পেজৰ বহী। এইখনত চাওক, এইখনত মেজেণ্টা কালাৰৰ কাভাৰ পেজ ইনষ্ট্ৰাকশ্যন আছে। ইয়াত কিন্তু টেলিডাটা চিটটো নাই। গতিকে এইখন বহী চাওক, ৰুলিং পৰা আছে 16 পেজৰ। এইখন ইউজ হ'ব ইংলিছ, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে। আৰু বাকী এইখন 16 পেজৰ প্লেইন বহী থাকিব। এইফালে পিছফালে গ্ৰাফ দুখন থাকিব। এইখন হ'ল মেথমেটিক্সৰ কাৰণে। গতিকে এই দুখন বহী আপোনালোকে চাওক। এইখন হ'ল ইংলিছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্সৰ কাৰণে ডেছক্ৰিপটিভৰ কাৰণে বহী 16 পেজৰ, আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেইন মেথমেটিক্সৰ কাৰণে। এতিয়া কথাটো হ'ল কি, যেতিয়া 8:45ত প্ৰথমখন দিব বহী আৰু 9:45ত ছেকেণ্ডখন বহী দিব। গতিকে 9:45ত ষ্টুডেণ্টে 2খন বহীয়েই হাতত থাকিব। গতিকে 9:45 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত 2খন বহীয়ে থাকিব। 2খন বহীতে ষ্টুডেণ্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে 2খন বহীতে ডিটেইলছটো ভালকৈ লিখি ল'ব।